জয় জয় রাম কৃষ্ণ ধ্বনি নমস্কাৰ। বৰ্তমান মই আছোঁ গোলাঘাটত আৰু বিশেষ কামত গোলাঘাটলৈ আহিছিলোঁ আৰু গোলাঘাটৰ পৰা এতিয়া গৈ আছোঁ আপোনাৰ মাজুলী। গম পাইছে আৰু ৰাসৰ বতৰ। ব'লক আৰু আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই ক'লৈ গৈ আছোঁ, কিয় গৈ আছোঁ, ইতিমধ্যে থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পালে। হয়, বৰ্তমান মই গৈ আছোঁ মাজুলীলৈ আৰু এতিয়া ৰৈ আছোঁ কেন্দুগুৰি বাইপাছত। মৰাণৰ পৰা দাদা দুজনমান আহি আছে বাইক লৈ, তেওঁলোকৰ লগতে বাইকত যাম নিমাতীলৈকে, তাৰপৰা ফেৰীত মাজুলী। তো ভিডিঅ'টো চাই থাকক, ক'ত থাকোঁ, কি কৰোঁ, অলপ দেখাবলৈ আপোনালোকক যত্ন কৰিম, মাজুলীৰ ৰাস দেখাবলৈ যত্ন কৰিম। তেনেহ'লে ভিডিঅ'টো চাই থাকিব আৰু ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব আৰু নে কি কয়, ঘৰৰে লোৱা এয়া আমি আহি আছোঁ, আহি আপোনাৰ লাডাগুৰিদি সোমাই আহিছোঁ আৰু লাহেকৈ গৈ থাকিম। মইনাপাৰা নামঘৰৰ গেটৰ ওচৰত আছোঁ। এইখন মইনাপাৰা নামঘৰ আৰু এইজনে দাদাজন, মৰাণৰ দাদা এজন আহিছে বুলি কৈছোঁ যে দাদাজন। ৰঘুদা কেনেকুৱা লাগিব আজি গৈ? তোমাৰ বহুত দিনৰ পৰা ভাবি আছিলোঁ ৰাস চাম বুলি, তাকে ফাইনেলি আজি আহিছোঁ আৰু ব্ৰক লগ পালোঁ, লৈ আহিছোঁ লগতে আৰু এই বাইক লৈ গৈ আছোঁ। ভাল লাগিছে দেই, গৈ থাকিম আৰু তেনেকৈ আৰু যাত্ৰা দেই। Years later. নিমাতী ঘাটৰ ব্ৰহ্মপুত্ৰ এইখন। পানীচোন বহুত কম আছে নিচিনা লাগিছে দেখিবলৈ। মজা মজা মজা। অফলা নিমাতী পাৰ ঘাট, অফলামুখ এয়া হৈছে অফলামুখ। এইখন ইয়াতে উপোৱা এয়া আমি নিমাতী ঘাট পাইছোঁহি আৰু পূৰা জনসমাগম। ফাইনেলি আমি মাজুলী যাবলৈ ফেৰীত উঠিলোঁ। অলপ উল্টা পুল্টা হ'ল আৰু আপোনাৰ দাদাকেইজনৰ অলপ টিকটৰ কাৰণে খেলি মেলি হ'ল। পোহৰটো এফালে আহিছে আৰু অলপ টিকটৰ কাৰণে খেলি মেলি হ'ল আৰু ফাইনেলি তেওঁলোকৰ টিকট পালে, তেওঁলোক খোলামুখলৈকে যাব আৰু মই যাম কমলাবাৰী ঘাট। আপোনালোকৰ মোৰ লগত ব'লক আৰু মানে কি কয়। সপরে মাজুরি পুতি যায় বর্ণরি ভতিয়ায় করাবো হতিয়ায়
ফাইনেলি মাজুলী। ফাইনেলি মাজুলী পালোহি। মাজুলীত প্ৰথমবাৰ আহিছোঁ জীৱনত। নাৱৰ এক্সপিৰিয়েঞ্চ বঢ়িয়া, ফেৰী এক্সপিৰিয়েঞ্চ বঢ়িয়া। তো এতিয়া আমি গৈ আছোঁ গড়মূৰত দাদা এজন ৰৈ আছে। দাদাজনৰ লগত গৈ ৰাস চাম, দাদাজনৰ ঘৰত থাকিম। বাকী তেন্তে লগ পাইছোঁ।1 minute 37 seconds later. আৰু এতিয়া আহি গড়মূৰ পালোহি। আৰু যিজন দাদাৰ ঘৰলৈ আহিম বুলি কৈছে, দাদাই একে মানস পাতিম, ময়ো মানস পাতিম। আজি ভিডিঅ'টো তেন্তে ইয়াতে এদাই কৰিছোঁ। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এইখিনি কি কয় কৰিব। আৰু ঘৰৰে ল'ৰা নে কি কয়। সংসারাদি মহৎ ভাগ্য দৈবকীর বিবাহ কার্য ইমান সুপরিচালিত আর সুসম্পাদিত পরযাত্রী অতিথি অভ্যাগত বংশ পরিয়াল ইষ্ট মিত্রবন্ধুদের মোর অতি আদরণ ভালদরেই প্রতিশুভই অপরাধ যতক্ষণে এই সংসার মহারাজ